ছোৱালী মানুহ না তুমি ছোৱালী মানুহ ওকণিবোৰ শেষ হ'ল নাই নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মানৱজ্যোতি MJ লৈ আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ আজি মই যাত্ৰা কৰিছোঁ মাজুলীলৈ আৰু এতিয়া ৰাতিপুৱা 6 বাজিছে আৰু আজি ৰাতিপুৱাতে মাজুলীলৈ যাত্ৰা কৰাৰ এটাই কাৰণ হ'ল কাৰণ আমি আজি বগীবিল হৈ ঘূৰি যাব লাগিব কাৰণ বানপানীৰ সময় ফেৰী বন্ধ গতিকে ৰাতিপুৱাতে ওলাইছোঁ আৰু মোক ভাইটিয়ে থ'বলৈ আহিছে ভাইটিয়ে মোক জগোৱাত থৈ সি আকৌ ঘৰলৈ উভতি যাব মই লাইন বাছত উঠি যাত্ৰা কৰি মাজুলীলৈ বুলি বগীবিল হৈ গতিকে চাই থাকক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু এয়া মই লাইন বাছত উঠিলোঁ আৰু এয়া মোৰ লগত শশাংকদা মাজুলীলৈ যাব কিন্তু একেখন ভাওনা নহয় তেওঁ এখন কৰিব ময়ো এখন কৰিম কিন্তু একে ঠাইলৈ যাম এতিয়া একেলগে আহিছোঁ তেওঁ কৰিব বনগাঁৱত আমি কৰিম গড়মূৰত আৰু চাই থাকক আৰু এয়া আমাৰ আগত প্ৰাচুৰ্য মই একেখনতে কৰিম গতিকে একেলগে আহিছোঁ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰিব আৰু বহুত দূৰ আমি যাত্ৰা কৰাৰ পাছত এতিয়া পালোঁহি চুকাফাত কিবা এটা খাই মেলি লৈ এতিয়া ধেমাজি হৈ ঢকুৱাখানালৈ যাম আমি ঢকুৱাখানালৈ বুলি এয়া যাত্ৰা আৰম্ভ কৰিম বন্ধু বান্ধৱীসকল মোৰ প্ৰথম ব্লগতে মই বগীবিল দলং দেখাইছিলোঁ আজি আকৌ বগীবিল দলং আপোনালোক দেখাইছোঁ চাওক সকলোৱে আৰু আজি মই এই ভাওনাখনত সূত্ৰ নাৰদৰ দুয়োটা চৰিত্ৰ ৰূপায়ণ কৰিম গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালদৰে ৰূপায়ণ কৰিব পাৰোঁ ভিডিঅ' দিম চাব তাৰপাছতে বন্ধুসকল আকৌ আমি আহি থাকোঁতে বাটতে লগ পালোঁ অভিজিতক অভিমাইনা ওৰফে মনালিছা আৰু মাধৱ দা ডিকুদা আহিছে তেওঁলোকো মাজুলীতে ভাওনা কৰিবলৈ আহিছে হঠাতে লগ পালোঁ এয়া তেওঁলোকো আহি আছে আমাৰ লগত আৰু ফাইনেলি আমি 4:30 মান বজাত পাই গ'লোহি অকণমান জিৰাই ফুটাই লৈ এতিয়া ভাওনাঘৰ পালোঁহি আজি ইভাগ নামঘৰতে ভাওনা হ'ব নিসিংহ অৱতাৰ গানদেৱ নাট্যগোষ্ঠীৰ পৰিৱেশন কৰা হ'ব আৰু বিশ্ব কি কৰিবা আজি আৰু লক্ষী নগাই নে ডাবুল পাত কৰিবা নে অনুপম দাই কৰিবা বাই এতিয়া আমি এয়া মেকআপ আৰম্ভ কৰি দিলোঁ অনুপম দা মই বিশ্ব আমি তিনিজনে এয়া মেকআপ আৰম্ভ কৰিলোঁ এয়া অনুপম দা ওলাই আছে এইফালে বিশ্ব ওলাই আছে ময়ো ওলাই আছোঁ আৰু এয়া মই ফাইনেলি ফাৰ্ষ্ট লুক মোৰ আজি প্ৰথম লুকটো সূত্ৰধাৰ এয়া মই ৰেডি হ'লোঁ আৰু এয়া মই অকণমান গ্ৰীণ ৰুমৰ আৰু নামঘৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ সকলোৱে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব দেই আৰু এতিয়া মই সূত্ৰধাৰটো কৰি আজৰি হ'লোঁ তাৰপিছত আকৌ দ্বিতীয়টো চৰিত্ৰ নাৰদৰ কাৰণে ৰেডি হ'লোঁ এটা চিন কৰি আহিলোঁ নাৰদৰ তাৰপিছত মই এয়া অলপ বহুত গৰম কষ্ট হৈছে গতিকে অলপ বহিছোঁ কাপোৰ কানি সলাই পেলাই ৰৈ আছোঁ গোটেই হট গোটেই শৰীৰটো शाबाश बेटा बहुत बढ़िया কি হ'ল ছোৱালী মানুহ না তুমি ছোৱালী মানুহ ওকণিবোৰ শেষ হ'ল নাই গোটেইটো কোৱা আকৌ कौन है ये लोग
कहां से आते हैं ये? আৰু আজি এতিয়া মোৰ শেষ হ'ল, তাৰপিছত ভাওনাও শেষ হ'ল, আমি খোৱা বোৱা কৰিলোঁ। আৰু এতিয়া ৰাইজসকলে নৃসিংহ মহাপ্ৰভুক সেৱা জনাইছে তেওঁলোকৰ মংগলৰ অৰ্থে। আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব। আৰু এটা নতুন ভাগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।